So hey guys, good morning, welcome back to my channel. আৰু আজি হৈছে 30 জুন আৰু আজি মোৰ মা আৰু দেউতাৰ 30th এনিভাৰ্সাৰী কমপ্লিট হৈছে। সো বহুত হেপি আৰু মই ভাবিলোঁ আজি দিনটো ব্লগ ষ্টাৰ্ট কৰি দিওঁ, কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ। সো ভাবিলোঁ আৰু চকুবোৰ ফুলি আছে দেখিছে, আৰু লকডাউন হোৱা এইবোৰ পিম্পলছ হৈছে মোৰ, এইখিনিত এটা হৈছে পিম্পলছ আৰু পিম্পলছো উঠিছে। বাৰু যি নহওক, মই ভাবিছোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিম। আজিৰ দিনটো কি হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সো ব্লগটো চাই থাকিব, আৰু আপোনালোকে যদি বহুতে মোৰ ব্লগ চাই বাট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, এতিয়া 8:30 মান হৈছে আৰু আজি নাজানো কি কৰিব পাৰোঁ মাহঁতৰ কাৰণে, কিনো কৰিম আৰু লকডাউন, তাতে ঘৰত সোমাই আছোঁ। সো ভাবিছোঁ আজি এটা কেক বনাওঁ, আৰু এতিয়াতো টাইম হ'ল বাৰু, মই কেক বনাওঁগৈ, গা চা ধুওঁ, ফ্ৰেছ হওঁ আৰু মই কেক বনোৱা ষ্টাৰ্ট কৰি দিওঁ। সো তাৰপিছত কি হয় আপোনালোকৰ লগত দেখাই থাকিম, শ্বেয়াৰ কৰি থাকিম। সো ভিডিঅ'টো চাই থাকিব। এতিয়া দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। হাই গাইজ, মই এতিয়া গা ধুই আহিলোঁ আৰু এতিয়া মই ভাবিছোঁ কেক চেক বনোৱা ষ্টাৰ্ট কৰি দিওঁ। এনেও মাহঁতে নিদিবই চাগে মোক কেক বনাব, বিকজ মাহঁতে ইমান ভাল নাপায় এইবোৰ চেলিব্ৰেট কৰি। বাট আগতে কি কৰে, মাহঁতে লগৰ কলিগ বা পাপাই কলেজত এনেকৈ লগৰখিনিক এনেকৈ চাহ মিঠাই কিবা খুৱাই দিয়ে। বাট যিহেতু আমি এতিয়া ঘৰত আছোঁ, সো মা বাবাৰ কাৰণে কিবা এটা স্পেচিয়েল কৰোঁ বুলি ভাবিছোঁ। সো ব'লক। আৰু আই থিংক মই কেকৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ, বিকজ মই অৰিঅ' কেক বনাম আৰু তাৰ এটা ৰেচিপি মই আগৰ ভিডিঅ'ত শ্বেয়াৰ কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে গৈ চাই ল'ব। সো ব'লক এতিয়া কেক বনোৱা ষ্টাৰ্ট কৰি দিওঁ। আজি বহুত গৰম, মই ফাইনেলি কেকটো বনালোঁ, বাট ফ্ৰিজত ৰাখি থৈ আহিছোঁ, অলপমান ঠাণ্ডা হ'ব দিছোঁ। আৰু এতিয়া আমি ব্ৰাঞ্চ কৰিম। একচুৱেলি কিবা কিবি কাম কৰি থাকোঁতে আজি ব্ৰেকফাষ্ট কৰা নহ'লে, আৰু আজি লাঞ্চ কৰিব টাইম নহ'ব, বিকজ পাপাই কৈছে আজি অলপমান ওলাই যায় বুলি। সো মাহঁতৰ লগত ওলাই যাম, সেইকাৰণে ভাবিলোঁ ব্ৰাঞ্চ কৰোঁ। আৰু এটা কথা মই ভাবিছোঁ, আজি মাজুলী চাওঁ আহক, পাৰ্ট 2 দেখুৱাওঁ আপোনালোকক, চান্স পে ডান্স। তো পাপাক মই কওঁ আজি দেখুৱাবৰ কাৰণে। সো আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখুৱাম আজি। আৰু এতিয়া মই যাওঁ ব্ৰাঞ্চ কৰিবৰ কাৰণে, তাৰপাছত আইল কেটচ ইউ গাইজ। এতিয়া আমি খাই মেলি আহিলোঁ আৰু এতিয়া অলপ ওলাই যাওঁ বুলি কৈছে পাপাই। সো অলপ মই ৰেডি হওঁ, ৰেডি হৈ মই আপোনালোকক লগ পাম আৰু তাৰপিছত কেক চেক কাটিম। সো ভিডিঅ'টো চাই থাকিব। সো গাইজ, মই এতিয়া ৰেডি হ'ব লৈছোঁ, আৰু যিহেতু বহুত গৰম সেইকাৰণে ফাউণ্ডেশ্যন একো ইউজ নকৰোঁ, জাষ্ট অনলি পাউডাৰটো ইউজ কৰোঁ, বিকজ মোৰ বহুত অইল হয় ফেচত। সেইকাৰণে অনলি পাউডাৰ, এইটো যিটো মেবলিন ফিটমিৰ যিটো কম্পেক্ট পাউডাৰ আছে, অনলি সেইটো ইউজ কৰিম। বিকজ মেকআপ যদি ফাউণ্ডেশ্যন, মই বাহিৰত যাম, গতিকে ফাউণ্ডেশ্যন লগালে গোটেই মুখৰ পৰা ওলাই আহিব পাৰে মানে। আৰু যিহেতু বেছি গৰম হ'লে বেছি মেকআপ কৰি অলপো ভাল নালাগে, সেইকাৰণে মই জাষ্ট এইটো লগাইছোঁ আৰু লিপষ্টিক লগাম। গাইজ ফাইনেলি মই ৰেডি হ'লোঁ, বহুত চিম্পল মেকআপ হৈছে এইখিনি। চ' ব'লক এতিয়া কেক কাটো গৈ। ফাইনেলি কেকটো হ'ল এইটো, কিন্তু ওপৰত ইমান ডিজাইন দিব টাইম নহ'লে। চ' এতিয়া মই কেকটো কাটোঁ, মাহঁতক মাতোঁ আৰু ৰ'ব। কাটিব লাগে, কাটা দুইটা মিলি পেলাই কাটা। হেপী এনিভাৰ্চাৰী। থেংক ইউ। আমি এনেই চাহ কাপ খাই থৈ দিওঁ। গিফ্টটো আছে। কি দিলে বা?
খুলি নালাগে দিয়া পাছত খুলিবা ভাল কেমেৰাটো ওলাইছিল নাই শাড়ীখন পিন্ধা মোৰ এখন মায়ে গিফ্ট পালে আজি শাড়ী অৰ্ডাৰ দিছিলে নি বা পচন্দ কৰিছে ন ভাল লাগিছে কালাৰ হাই গাইজ ফাইনেলি মই ৰেডি হ'লোঁ এতিয়া মই যাম বাট মই এটা কথা ভাবিছোঁ এতিয়াতো মই ওলাই যাম চ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ হোৱাট ইজ ইন মাই বেগ মই বেগত কি লৈ যাওঁ চ' বহুত ফানি হয় এইটো আই থিংক ছোৱালীবিলাকে চাই ভাল পায় চ' জানেই মই গুৱাহাটীৰ পৰা বেগ অনাই নাই এটা বেগে আনিছিলোঁ চ' এইটো মোৰ বেগ এতিয়া মই ইয়াত কি আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো বেগ খুলিলোঁ খুলি ফাৰ্ষ্টে থাকিব ৱালেট ইয়াত মোৰ কাৰ্ডছ আৰু পইচা কিবা কিবি আছে এইখিনি থাকে তাৰপিছতে এইবোৰ গোটেই পাক খাই আছে এডাল হেডফোন আৰু এইটো এটা মাইক বিকজ মই য'ত ত'ত ব্লগ ষ্টাৰ্ট কৰি দিওঁ মোৰ মাইকটো বহুত দৰকাৰ হয় এইটো মাইক আৰু হেডফোনছ তাৰপিছত আছে মাউথ ফ্ৰেছনাৰ এইটো খাই মই বহুত ভাল পাওঁ চুগাৰ ফ্ৰী হয় চেণ্টাৰ ফ্ৰেছৰ এইটো থাকে মোৰ তাতে তাৰপিছত এতিয়া গৰম দিন যিহেতু এইটো ৱাইপছ অলপ ৰাখি থৈছোঁ গৰমৰ কাৰণে লাগে তাৰপিছত আৰু এটা আছে হেপিডেণ্ট ইয়াত বিকজ মই এইবোৰ চোবাই থাকি বহুত ভাল পাওঁ এইবোৰ খাই থাকোঁ মই মাজে মাজে সেইকাৰণে এইটো আছে তাৰপিছতে এতিয়া গৰম দিন যিহেতু ক'ৰবাত ওলাই গ'লে পাৰফিউমছটো লাগিবই চ' পাৰফিউম আছে এইটো এটা টেবলেট হয় এইটো পিৰিয়ডছৰ টেবলেট এইটো দৰকাৰ হৈ যায় কেতিয়াবা পেইন হৈ গ'লে ৰাস্তাত ক'ৰবাত গৈ থকা টাইমত যদি পিৰিয়ডছৰ পেইন হয় চ' বহুত প্ৰব্লেম হয় এডাল আছে ক্লাচাৰ তাৰপিছত আছে আৰু এডাল হেডফোন তাৰপিছত আছে লিপষ্টিক মই যিদিনা যিটো লিপষ্টিক লগাওঁ সেইটো প্লেট কেৰি কৰোঁ স্পেচিয়েলি মই এইখন পেলেটৰ পৰা বেছি লিপষ্টিক ইউজ কৰোঁ চ' এইখন পেলেট মোৰ বেগৰ ভিতৰতে থাকে এখন কম সৰু ছোটোচা তাৰপিছত এতিয়াতো এইটো লাগিবই চেনিটাইজাৰ এইটোতো থাকে লগত এইটো লাগিবই আৰু এখন আছে মাস্ক এখন অপশ্যনেল বিকজ মই কেতিয়াবা যদি পাহৰি যাওঁ বাই চান্স বেগত এখন থাকে বেকআপ অপশ্যন হিচাপে আৰু এটা মিন ফ্ৰেছ তাৰপিছতে এইটো আছে মেবলিনৰ ফিটমি আৰু এটা মই ইয়াত ৰাখি থৈছোঁ বিকজ গৰম দিনত বা ক'বলৈ জাষ্ট অলপ টাচ আপ দিবৰ কাৰণে দৰকাৰ হৈ যায় এইটো তাৰপিছত ছানগ্লাছ আৰু এটা জমনি বস্তু আছে এইটো সৰু তেতেলীৰ পেকেট কোনে খাই ভাল পায় বাৰু এইটো তেতেলী মই বহুত ভাল পাওঁ এইটো বেগত আছে মোৰ আৰু একো নাই তো এইখিনি মোৰ জাষ্ট এইটো বেগ খালী আৰু এইটো ওপৰৰ খাপটো মই চেক কৰিম ইয়াত কি কি আছে এইটো হৈছে আই ড্ৰপ এটা আছে বিকজ কেতিয়াবা মোৰ এলাৰ্জি প্ৰব্লেম আছে ওলাই মেলি গ'লে চকুত ৰঙা ৰঙা পৰি যায় তাৰ কাৰণে লাগিব তাৰপিছত এযোৰ ইয়েৰিংছ আছে এযোৰ বেকআপ অপশ্যন ক'ৰবাত গ'লে ইয়েৰিংছযোৰ ৰাখি থওঁ কেতিয়াবা পাহৰি যাওঁ তেতিয়া যদি ছাপ'জ আজি কলেজ গৈছোঁ মই পৰাপক্ষত কলেজত একো এইবোৰ পিন্ধি মেলি নাযাওঁ ইয়েৰিংছ কিন্তু কলেজৰ পৰা ডিৰেক্টলি ছাপ'জ ক'ৰবাত যাব লগা হ'ল তেতিয়াতো দৰকাৰ হৈ যায় চ' এযোৰ বেকআপ অপশ্যন এডাল ৰাবাৰ আছে সৰু তাৰপিছতে আছে নাৰায়ণ কবচ এখন মোৰ ওচৰত থাকেই আৰু একো নাই এইবোৰ কিবা টিকেট কিবা কিবি চিনেমা হলৰ টিকেটছ আছে এইবোৰ আৰু টেবলেট চিনাৰেষ্ট এটা আছে মাথা বিষৰ মোৰ বহুত প্ৰব্লেম আছে চ' চিনাৰেষ্ট আছে চ' ডেটছ ইট মোৰ বেগত এইখিনিয়ে থাকে চ' জল্দি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ব'লক এতিয়া অলপ ওলাই যাওঁ তাত লগ পাম আমি এতিয়া ৰেডি হ'লোঁ ঐ চ' আমি এতিয়া ওলাই যাম চৰি মোৰ একচুৱেলি অনলাইন পাৰ্চেল আহিব লগা আছে সেইকাৰণে ওলাই থৈছোঁ আহোঁতে একেবাৰে লৈ আহিম তো এয়া মা আজি অলপ ওলাই যাওঁ আৰু আপোনালোককো দেখাই থাকিম চ' চাই থাকিব এতিয়া ঠাণ্ডাটো পাইহে অলপ ভাল লাগিছে
বৰ্তমান সকলোৱে গম পাইছে অসমত বানপানী হৈছে, সেইকাৰণে মাজুলীতো এয়া নদী কাষৰীয়া ঠাইবিলাকতো বানপানী হৈছে আৰু এইবোৰ মিচিং জনগোষ্ঠীৰ লোক, এওঁলোকে এনেদৰে থাকে। মই অকণমান দেখাই দিছোঁ। এয়া আমি আহি পালোহি আউনীআটী সত্ৰৰ মুখ্য গেটখন, আৰু আজি মই আপোনালোকক দেখুৱাম। খুব ভাল লাগে, ভিতৰলৈ আহি আছোঁ। এখন দলং পাৰ হ'ব লাগে, আৰু আপোনালোক যদি কোনোবা আহিছে মোক জনাবচোন। আমি পালোহি এতিয়া আউনীআটী সত্ৰত আহিছে, আপোনালোকক দেখাওঁ বুলি অলপমান 360 দেখাই দিছোঁ। এখন বহুত ধুনীয়া সত্ৰখন, খুব ভাল লাগে। চ' মই এতিয়া আপোনালোকক অলপ দেখাম, চাই থাকক। ইয়াতে হাত মুখ ধুবৰ কাৰণে আছে এইটো। আপোনালোকে আহিয়ে কোনোবাই যদি হাত মুখ ধুব বিচাৰে ইয়াত হাত মুখ ধুই ল'ব পাৰে। আৰু এইফালেদি ভিতৰলৈ সোমাই যায়। আজি বতৰটো খুব ধুনীয়া আৰু মনটো ভাল লাগিছে। এনেও এনেকুৱা পৰিৱেশলৈ আহি মনবোৰ ভালেই লাগে। আৰু ইয়াত খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। এইটো পুখুৰী দেখিছে, আৰু ইয়াত এনেদৰে কিবা কিবি শ্লোক লিখি থৈছে, আৰু খুব ধুনীয়া ডেক'ৰেশ্যন। আহিয়ে মনটো ভাল লাগি যায়। খুব ধুনীয়া হয়। ইয়াতে চবতকৈ চাফা হয়, মানে বহুত ধুনীয়াকৈ চাফাকৈ ৰাখিছে সত্ৰখন। মই আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া বাহিৰা মানুহবোৰ অহা নাই কৰোণাৰ কাৰণে, আৰু এইটো হৈছে মিউজিয়ামটো, আৰু মই আপোনালোকক দেখাব ট্ৰাই কৰিম। চাই থাকক। মই যে যোৱাবাৰ মাজুলী ব্লগটোত শহা দেখুৱাইছিলোঁ, মনত আছে? ইয়াতো এনেদৰে দুটা শহাপহু আছে, ইমান মৰম লগা। মই জুম কৰি দেখাই দিছোঁ, চাওকচোন এবাৰ। কিন্তু ইয়াত সিহঁতৰ ওচৰত যাব দিয়া নাই, সেইকাৰণে মই দূৰৰ পৰা দেখাইছোঁ। আৰু এতিয়া আমি সেৱা কৰিবৰ কাৰণে ভিতৰত সোমাব লৈছোঁ, মন্দিৰৰ ভিতৰত। মই ভিতৰতো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাব। এয়া আপোনালোকক দেখাইছোঁ। ভিতৰলৈ আমি সোমাই গৈ আছোঁ। খুব ধুনীয়াকৈ ফুলনি আছে, এইবোৰ দেখিছে, গছ ৰুই থৈছে ধুনীয়া ধুনীয়া। আৰু এয়া সত্ৰাধিকাৰসকলৰ মূৰ্তি বনাই থোৱা আছে এনেদৰে। ইয়াতে নাম প্ৰসংগ হয়। এয়া আমি এতিয়া ভিতৰত সোমালোঁ। ইয়াৰ মুখ্য বিগ্ৰহজনক, মানে যাৰ সেৱা ল'বলৈ আহে, তেওঁক গোবিন্দ বুলি কোৱা হয়। এতিয়া মই ভিতৰৰ পৰা অকণমান দেখাই দিছোঁ সেৱা কৰিব অহা মন্দিৰটো। এতিয়া মই সেৱা কৰিব অহা স্থানটো 360 ভিউটো দেখাই দিছোঁ। ইয়াতে সকলোৱে সেৱা ল'ব আহে। আৰু মই এতিয়া অলপমান বাহিৰৰ পৰা দেখুৱাই দিছোঁ। চ' আমি সেৱা কৰি আহিলোঁ চবেই মন্দিৰৰ পৰা। আৰু এটা বস্তু দেখাইছোঁ ৰ'ব। এইটো যে দেখিছে, এইটো হৈছে ধন ভঁৰাল। টকা পইচা হিচাপ এইখিনি কৰে এইটো। আৰু এইটো চাউলৰ ভঁৰাল বুলি কৈছে। চ' এতিয়া মই মিউজিয়াম দেখুৱাম আপোনালোকক, বলক চাওঁ। এইটো হৈছে মিউজিয়ামটো। কিন্তু ইয়াতে ডাঙৰকৈ লিখা আছে ফটো নুতুলিব, কাৰণ ইয়াত বহুত পুৰণা বস্তু আছে। সেইকাৰণে মই অলপমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া পুৰণা বাদ্যযন্ত্ৰ, মুখা আছে এনেধৰণৰ। এইখিনি দেখিছেনে, ৰঙা শৰাই, আৰু এইবোৰ ভাওনাত পিন্ধা ড্ৰেছ। মই ওচৰৰ পৰা অলপ দেখাই দিছোঁ। হাতীৰ দাঁত, এইবোৰ সঁচা হাতীৰ দাঁত হয়। এইবোৰ এনেধৰণৰ বনাই থোৱা আছে। বিচনী, পুৰণা দিনৰ হাতী দাঁতৰ চেচ এখন, যিখন দবা খেল বুলি কওঁ। আৰু এইবোৰ গদা যুদ্ধত ব্যৱহাৰ কৰা, আৰু এইবোৰো হাতী দাঁতেই হয়, বহু পুৰণি এইখিনি। এয়া গড়,
এনেদৰে বহুত পুৰণা বস্তু আছে মই ডিটেইলছত দেখাব নোৱাৰোঁ কাৰণ ইয়াত এলাও নাই এনেকৈ দেখুৱাৰ কাৰণে আৰু এয়া মৌৰা চৰাই বনাই থৈছে দেখিছে দুইটা খুব মৰম লাগিছিলে আৰু এয়া সোণৰ নাও আপোনালোকে চাগে শুনিছে মাজুলীৰ পালনাম আৰু এয়া ভাওনাৰ ড্ৰেছ ৰজাৰ ড্ৰেছ পুৰণা শৰাই ডাঙৰ ডাঙৰ সঁফুৰা এইখিনি আছে মই ওচৰৰ পৰা দেখাই দিব চেষ্টা কৰিছোঁ কিন্তু এনেদৰে ডিটেইলছত দেখুৱাৰ অনুমতি নাই সেয়েহে মই দেখুওৱা নাই আৰু আপোনালোকে জানে আউনীআটী সত্ৰত পালনাম হয় বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু এয়া বিভিন্ন ধৰণৰ মূৰ্তি বনাই থোৱা আছে ভগৱান শ্ৰীকৃষ্ণৰ আৰু সীতাহৰণ এয়া এনেদৰে মূৰ্তিৰে দেখুৱাই থোৱা আছে বিভিন্ন ধৰণৰ গ্ৰন্থ আছে ইয়াত এয়া সোণৰ নাও বুলি যে কৈছিলোঁ এইখন ওচৰৰ পৰা অলপমান দেখাই দিম ৰ'ব এইখন হৈছে সোণৰ নাও ওপৰখন নহয় তলৰখন আৰু এনেদৰে সজাই থোৱা আছে আৰু এখন অৰিজিনেল আছে এইখন ইয়াত উলিয়াই থোৱা নাই এখন সোণপানী চৰোৱা আৰু এয়া মই অভাৰভিউ দেখাই দিছোঁ মিউজিয়ামটোৰ খুব ধুনীয়া ধুনীয়া বস্তু আছে এবাৰ প্লিজ চাব আপোনালোকে আউনীআটী সত্ৰৰ আৰু এইটো হৈছে লাইব্ৰেৰীটো এতিয়া বৰ্তমান খুলি থোৱা নাই সেয়েহে মই ভিতৰতো নাই দেখুওৱা আৰু ইয়াত এটা খুব ধুনীয়া বস্তু আছে ৰ'ব মই দেখাইছোঁ আপোনালোকক এটা বহুত ডাঙৰ মাছ আছে বনাই থোৱা আছে এইটো দেখিছেনে আৰু এখন খুব ধুনীয়া এখন নাও পানীত ৰখা আছে এতিয়া আমি আহিছোঁ বঙলা এটা চাবৰ কাৰণে আপোনালোকে জানে প্ৰত্যেক সত্ৰত এজন সত্ৰাধিকাৰ থাকে ইয়াত সত্ৰাধিকাৰ ক'ত থাকে তাকে চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাওঁ এই চাৰিওফালে দেখিছে কি ধুনীয়াকৈ ফুল সজাই থৈছে আৰু খুব ধুনীয়া বঙলা হয় আমি এয়া চাবৰ কাৰণে উঠি আহিলোঁ ওপৰত খুব চাফা কৰি ৰাখিছে টাবত এনেদৰে ধুনীয়া ধুনীয়াকৈ ফুল সজায় আৰু ওপৰত এনেদৰে এইখিনি কৃষ্ণৰ ফটো এয়া বিভিন্ন ধৰণৰ সত্ৰাধিকাৰসকলৰ ফটো লগা আছে ওপৰত লগাই থোৱা আছে এনেদৰে খুব ধুনীয়া লাগিছে মই অকণমান দেখাই দিছোঁ আৰু এই ফুলখিনি দেখিছে কি ধুনীয়াকৈ টাবত সজাই থৈছে চাৰিওফালটো অলপমান দেখাই দিব চেষ্টা কৰিছোঁ আপোনালোকে তুলসী গছ দেখিছে নহয়নে এইটো কিন্তু তুলসী গছৰ খুঁটা হয় আচৰিত নহয় জানো আৰু এয়া সত্ৰাধিকাৰসকলৰ এনেকৈ মূৰ্তি বনাই ৰাখি থোৱা হৈছে ইয়াত মই আজি আপোনালোকক দেখালোঁ বাট সংগ্ৰহালয়ত দেখাব নোৱাৰিলোঁ বিকজ এইখন সত্ৰৰ সংগ্ৰহালয়ত বহুত পুৰণা বস্তু আছে কিছুমান বস্তু যিখিনি কেমেৰাৰ পৰা শ্বেয়াৰ কৰিব নোৱাৰে সেইকাৰণে মই অভাৰভিউটোহে আপোনালোকক দেখালোঁ গোটেইখিনি দেখাব নোৱাৰিলোঁ আৰু ইয়াত যিখিনি মেইন বস্তু আছে মই গোটেইখিনি দেখালোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চ' সেয়াই আৰু আজিৰ কাৰণে ইমানখিনি আছিলে সত্ৰৰ ভিডিঅ' চ' যদি ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আমাৰ সত্ৰৰ ভকতসকলে কেতিয়াও আলহীক সুদামুখে যাবলৈ নিদিয়ে সেইকাৰণে তেওঁলোকৰ বহালৈ মাতিলে আমাক আৰু আপোনালোকক কৈছিলোঁ যে ভকতসকল থকা স্থানটোক বহা বুলি কোৱা হয় এতিয়া এটা ঠাইত আছোঁ ইয়াত সকলো ভকতসকল য'ত থাকে তাক বহা বুলি কোৱা হয় আমি এতিয়া বহালে আলহী ইয়াত আহিব পাৰে বহাত তেওঁলোকৰ খুব ভালদৰে শুশ্ৰূষা কৰে আলহী আহিলে চ' গাইজ মই গাড়ীত বহি আছোঁ মাহঁত গ'ল বজাৰ কৰিব দেখিছে কেনেকুৱা ৰ'দ পূৰা ঘামি গৈছোঁ আৰু বজাৰ কৰাটো মোৰ কাৰণে বহুত ইৰিটেটিং থিংছ হয় মই ভাল নাপাওঁ সেইকাৰণে মই গাড়ীত বহি আছোঁ কিন্তু বেয়া গৰম বহুত টাইম হৈ গ'ল 30 মিনিট হৈ গ'ল এতিয়ালৈকে আহি পোৱা নাই বাপৰে বহুত বেছি গৰম ইফালে এইটো চাইডে ৰ'দো পৰিছে গাড়ীতে ৱেইট কৰি আছোঁ পূৰা ঘাম মুখত পূৰা ঘাম চুলিবোৰ ঘামি তিতি যোৱা নিচিনা হৈছে দেখিছে ন আৰু অলপ কিমান টাইম বাৰু ৱেইট কৰিব লগা হয় গাইজ আমি এতিয়া আহিছোঁ দৰিয়া দলং এই জেগাটো খুব ভাল লাগে মাজুলীৰ চব মানুহৰ ফটো প্লেচ হয় জেগালৈ আহি খুব ভাল লাগে আৰু ইমান ধুনীয়া বতাহ মাৰি আছে ন বহুত ভাল লাগে মই অলপ দেখাই দিছোঁ হা চাৰিওফালটো দিনটো কাম হৈছে বহি থকা এতিয়া মা বাবা গ'ল অথনি তিনিওটা গৈছিলে এতিয়া আকৌ মা বাবা গ'ল বজাৰৰ ওপৰত বজাৰ কৰি ফুৰিছে আৰু মই বৰ হৈ বহি আছোঁ আৰু এফালে এজনীক চাওক
এওঁ যেন চবতে মডেল আৰু ষ্টাইলটো দিবলৈ নেৰে মানে এনেকুৱা কিবা মনত থাক এনেকুৱা কিবা ঔষধ আছে নেকি যে এই সৰুবিলাকৰ এইবিলাকৰ অলপ হেৰিটো কমাবলৈ ঠেও ধৰা বুলি কয় ন এইটো মানে বেছি ঠেও ধৰি থাকে মৌৰা পাখি ধৰা মৌৰাই ঠন ধৰা নিচিনাকৈ থাকে একো কাম নকৰে নেমানে এইবোৰ মোৰ কথা বহুত বেয়া বেয়াকৈ কৈ থাকেতো মোৰ একদম ভাল লগা নাই দেই এনেকৈ তোৰ ভাল নালাগিলে মোৰ কি আহে যায় মইতো কমেই চ' বহুত এতিয়া কেইটা বাজিলে এয়া চাওক 4টালৈ 15 মিনিট আছে আৰু বহুত বৰ লাগিছে কোনো নাই আমাৰ দুটাক এনেকৈ বহাই গুচি গ'ল বহুত গৰম উঠিছে আজিকালি বেলেগ বস্তু দিলে ইমান সুখ নালাগে এইকেইটা পাপাই গিফ্ট দিছে আৰু পিন্ধিলে কেনেকুৱা লাগে মই দেখাই দিছোঁ হা পিন্ধ একদম গৰৰ খৰ্গটোৰ নিচিনা লাগিছে দেখিছে ইমান ধুনীয়া অঁ অঁ 7 আপ হ'ব বুলি হ'ব আই পিংক কালাৰটো লৈ মই য়েল্ল'টো চিন এইটো হোৱাইটটো চ' ফাইনেলি বহুত গৰম লাগিছিলে এটা বস্তু পালোঁ 7 আপ চ' খাই লওঁ আপোনালোকৰ বহুতেই সুধিছিলে মাজুলী কেনেকৈ আহে এতিয়া মই অকণমান দেখাই দিছোঁ নিমাতীৰ পৰা এখন মেচিন নাও বা জাহাজেৰে আপোনালোক মাজুলী আহিব পাৰে কিন্তু এইখন হ'লে মালবাহী নাওহে দেই মই আপোনালোকক দেখাবৰ কাৰণেহে ফুটেজটো লৈছোঁ বিকজ এতিয়া কোনো ধৰণৰ মেচিন নাও বা জাহাজ চলা নাই অলপ এনেকুৱা ধৰণৰে হয় নাওবিলাক খালি ইয়াতকৈ অলপমান কমফৰ্টেবল হয় ইয়াত দেখিছে ভিতৰত এনেকৈ শুই আছে কাৰণ কোনো মানুহ নায়েই মই ভিতৰত অলপ দেখাই দিছোঁ এনেকুৱা ছিট পাব আপোনালোকে বহিবৰ কাৰণে আৰু 10 টকাকৈ লয় প্ৰতিজন ব্যক্তিৰ মাজুলী আহিবলৈ আৰু ইয়াৰ অলপমান ভিউটো দেখাই দিছোঁ নাৱৰ পৰা এনেদৰে আপোনালোকে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি মাজুলী আহিব পাৰে সেইকাৰণে মাজুলী আহিবলৈ ভাল লাগে আপোনালোকৰ কোনোবা যদি আহিছে মোক কমেণ্ট কৰি কিন্তু জনাব নাপাহৰিব আৰু এনেদৰে আহি থাকিব এয়া দেখিছে বাৰিষা পূৰা ফেনে ফুটুকাৰে বঢ়া বুলি যে কয় এয়াই এনেকৈ বাঢ়িছে পানী বহুত বেছি হৈ গৈছে আৰু ভিতৰতো আপোনালোকে বহিব পাৰে আৰু যদি ভিতৰত বহিব মন নাই তেনেহ'লে এনেকৈ নাৱৰ বডিত উঠি আহি আপোনালোকে সৌন্দৰ্য উপভোগ কৰি আহি থাকিব পাৰে মাজুলীলৈ 1 ঘণ্টা সময় লাগে তাৰপিছত পাই যাবহি 45 মিনিট বা 1 ঘণ্টা লাগে নিমাতীৰ পৰা মাজুলী পাবহি কাৰণে আৰু খুব ভাল লাগে নহয় জানো মই আপোনালোকক অলপমান দেখাব ট্ৰাই কৰিলোঁ কেনেকুৱা লাগিছে জনাব নাপাহৰিব আৰু ইয়াত দেখিছে ইটো পাৰ মই দেখি গ'লোঁ ব্ৰহ্মপুত্ৰৰ এয়া মাজুলী পাই গ'লহি এনেদৰে আপোনালোকে নাৱৰ পৰা নামিব পাৰে আৰু নামিলেই বিভিন্ন ধৰণৰ গাড়ী পাব আপোনালোকে উঠিবৰ কাৰণে বিভিন্ন ধৰণৰ মেজিক বা চুমু বা আপোনালোকৰ প্ৰাইভেট গাড়ী হৈও এনেদৰে মাজুলী আহিব পাৰে চ' গাইজ অথনি আহি মই শুই গ'লোঁ কাৰণ বহুত টায়াৰ্ড লাগিছিল ঘূৰি মেলি আহিলোঁ গা চা ধুই মই শুই গ'লোঁ শুই এতিয়া অলপ আগত উঠিছোঁ উঠি মোৰ কেইটামান ভিডিঅ'ৰ বেলেগ কাম আছিল সেইখিনি কৰি ল'লোঁ আৰু এতিয়া ভাবিছোঁ মাহঁতৰ কাৰণে স্পেচিয়েল ডিনাৰ ৰেডি কৰোঁ স্পেচিয়েল মানে কিনো আৰু চিকেনেই বনাওঁ অনলি চিকেন কাৰী আৰু ভাত বনাওঁ বুলি ভাবিছোঁ চ' ডিনাৰ কৰোঁ তাৰপিছত লগ পাওঁ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ একচুৱেলি ভিডিঅ'টো 30 জুনৰে হয় কিন্তু মই আপোনালোকক কমিউনিটিত এটা পোষ্ট কৰি জনাইছিলোঁ যে মই অলপমান মোৰ শাৰীৰিক অসুস্থতাৰ বাবে মই ভিডিঅ' দিব পৰা নাই বুলি আৰু হাততো অলপমান দুখ পালোঁ মই দেখাই দিছোঁ এয়া বেণ্ডেজ কৰাই আছে একচুৱেলি সেইদিনা মই অলপমান বাথৰুমত পিছল খালোঁ সেইকাৰণে হাতত অলপমান দুখ পালোঁ বেলেগ একো নাই কিন্তু আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিলে কমিউনিটি পোষ্টত আশীৰ্বাদ দিলে মই আজি অলপ ভাল পাইছোঁ সেইকাৰণে ভিডিঅ'টো এডিট কৰিছোঁ আৰু কাইলৈ মই আপোনালোকক আপলোড কৰিম চ' আপোনালোকে ভিডিঅ'টো চাই আছে এতিয়া আৰু মই বহুত হেপ্পী আৰু এটা কথা আপোনালোকৰ বহুতে মোক নাম ক'ব কৈছিল ভিডিঅ'টোত কিন্তু মোক ক্ষমা কৰিব মই নামখিনিও পাহৰি গ'লোঁ তোমালোকৰ চ' মোৰ দুগৰাকীৰ নাম মনত আছে আগতেই কৈছিলে মই পাহৰি আছিলোঁ তাৰে এগৰাকী হৈছে ভাস্বতী বসুমতাৰী আৰু দ্বিতীয়গৰাকী হৈছে প্ৰতীক্ষা শৰ্মা তোমালোকৰ মই নাম ল'লোঁ ভিডিঅ'টোত এনেদৰে তোমালোকে মোক মৰম দি যাবা আৰু চৰি বেকগ্ৰাউণ্ডটোৰ কাৰণে এইখিনি একচুৱেলি মই অনলাইনত অৰ্ডাৰ কৰিছিলোঁ গোটেইখিনি আহি পোৱা নাই অলপ অলপ বস্তুহে আহি পাইছে সেইকাৰণে মই এইখিনি এতিয়ালৈকে অ'পেন কৰা নাই মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ইয়াৰে কিছুমান ৰিভিউ প্ৰডাক্টটো আছে
সেইখিনি মই ইউজ কৰি আপোনালোকক ৰিভিউ কৰিম আৰু খুব সোনকালে এটা ফ্লিপকাৰ্ট হল ভিডিঅ' আপোনালোকে চাব পাব আৰু এটা ৰুম টুৰ ভিডিঅ' পাব আৰু আজিৰ কাৰণে ইমানখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত যদি আৰু বেছি অলপমান কানেক্টেড হ'ব বিচাৰে দেন মোক ফ'ল' কৰিব মোৰ ইনষ্টাগ্ৰাম ID 2starprincess। চ' আজিৰ কাৰণে ইমানখিনি নেক্সট ভিডিঅ'ৰ লগত আকৌ লগ পাম তেতিয়ালৈকে ষ্টে ছেফ ষ্টে হোম বাই বাই